हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু আজি ভিডিওটো চাই যাওক আমি ক'ত গৈ আছো ক'ত যাবা তোমালোকে ফাংচন চাবলৈ যাবা ওকে পেনটো দীঘল হয়তো ঠিকে আছে হেল্ল फ्रेंड्स एवरीवन ওকে চলো আৰু আমি এনেকৈ গৈ আছো বিহু হৈছে অসমীয়াৰ প্ৰাণ আৰু অসমীয়া জাতিৰ এই আয়ুস ৰেখা বিহু বুলি ক'লে আচলতে সৰু পৰাই বিহু বলিয়ান আৰু ডিব্ৰুগড়ত এইখনে ফাৰ্ষ্ট এবাৰ বিহু চাম আৰু হেতু কাৰণে বেছি এক্সাইটেড আৰু চকিডিং ফিল্ডত বিহু চাই খুবেই ভাল লাগে বহুত ফূৰ্তি হয় আজি প্ৰবীণ বৰা আৰু নীলোৎপল বৰা আহিব তেওঁলোকৰ গীতৰ হৰাই আপোনালোককো দেখাই যাম আপোনালোকো ভিডিওটো স্কিপ নকৰি চাই থাকিব খুচকাইয়ে গৈ আছো যেহেতু ওচৰতে নহয় জানো পূজা আমি চকিডিঙত বিহু চাব আহিছো দেই চকিডিং আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আমি পালোহি এতিয়া বিহু ফাংচন এইফালে মোবাইলত বিজি আৰু এইফালে দুইগৰাকী নাচি লাগিছে এতিয়া তোমালোক কিমান এক্সাইটেড আজি চাবলৈ ৰাতিপুৱাৰ পৰা আমি ৰাতিপুৱাৰ পৰা বোলে ৰেডিয়ে হৈ আছে আজি তাতে ক্লাছ নাই ন শ্ৰমিক দিৱস বাবে মজা এতিয়া হুঁচৰি হৈ আছে আৰু নাচনী ইমান ধুনীয়াকৈ হালি জালি নাচিছে কি ভাল লাগিছে দেখি আৰু এটাই বেয়া হ'ল আমি কেমেৰা পিছফালেই আছোঁ ডাইৰেক্ট আৰু ইয়াতে কেমেৰামেন আহিলে আমিতো ভালকৈ দেখিয়ে নাপাম চ' কিবা এটা চাব লাগিব এইটো চাইডে যাওঁ নেকি আৰু এতিয়া বেছি সময় নাই নীলোৎপল বৰা গীতৰ হয় আপোনালোকে উপভোগ কৰিব পাব আৰু এতিয়া বাদ্যযন্ত্ৰবিলাক ৰেডি কৰি আছে আৰু বহু সময় অপেক্ষাৰ অন্তত এতিয়া নীলোৎপল বৰাক আমি ষ্টেজত দেখিবলৈ পাইছোঁ আৰু এইফালে মোৰ ভণ্টিসকলে পূৰা নাচাত ব্যস্ত আৰু বহি থকাত নাই আৰু পূৰা উঠি লৈছে আৰু এইফালে মই পূজাক কৈছোঁ উঠা তুমিও নাচা বিহু প্ৰগ্ৰেমৰ মাজত মোৰ চিনাকি বা আৰু ভিনদেউক লগ পালোঁ তেওঁলোকক লগ পাই মনটো বেছি ভাল লাগিলে আৰু তাতে লগতে নাচিলোঁ মঞ্চত নেক্সট ছিংগাৰ উঠিছে প্ৰবীণ বৰা